নমস্কাৰ, অন্য এটা ভিডিঅ'ৰ সৈতে পুনৰ মই উৎপল দাস আপোনালোকৰ ওচৰত। আপোনাৰো মেট্ৰিক বা হায়াৰ ছেকেণ্ডাৰীৰ যিকোনো ডকুমেণ্ট হেৰাইছে নেকি? যদি যিকোনো ডকুমেণ্ট হেৰাইছে তেতিয়াহ'লে ভিডিঅ'টো চাওক। যদি হেৰুৱা নাই তথাপিও চাওক, কাৰণ আগলৈ হেৰাই যাব পাৰে, তো তেতিয়াহ'লেও কামত আহিব। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ক'ম কিদৰে আপোনালোকে আছাম হায়াৰ ছেকেণ্ডাৰী বা মেট্ৰিকৰ যিকোনো ডকুমেণ্ট হেৰালে পুনৰ আপোনালোকে সেইবোৰ আপোনালোকৰ হাতলৈ আনিব পাৰিব। 2021 চনত মোৰ ক'ৰবাত হায়াৰ ছেকেণ্ডাৰীৰ চাৰ্টিফিকেটখন হেৰাই আছিল। তো হেৰাই থকাৰ পিছত মোৰ কি হ'ল, মোৰ বহুত টেনশ্যন যে মোৰ চাৰ্টিফিকেটখন হেৰাইছে, এইফালে আৰু বিভিন্ন পোষ্ট ওলাইছে, পোষ্টত এপ্লাই কৰিব লাগে, কি কৰোঁ কি নকৰোঁ। তো যেতিয়া মোৰ চাৰ্টিফিকেটখন হেৰালে তেতিয়া মই কি কৰিলোঁ, হেৰা বুলি গম পালোঁ আচলতে সেইদিনা মই কৰিলোঁ কি, মোৰ যিবিলাক লগৰ আছিল বা যিবিলাক আমাৰ দোকান আছিল অনলাইন জোন, তো সেইবিলাকৰ দোকানত যাই কিনে মই সুধিলোঁ, ফোন কৰিলোঁ। তো সকলোৰে পৰা পালোঁ কি নাই, তোমাৰ চাৰ্টিফিকেটখন আমি পোৱা নাই। তো নোপোৱাৰ পিছত মই কৰিলোঁ কি, ফেচবুকত পোষ্ট এটা লিখিলোঁ, মোৰ চাৰ্টিফিকেটখন হেৰাইছে, কোনোবাই যদি পায় বা উপযুক্ত দিহা পৰামৰ্শ দিব বুলি মই এটা পোষ্ট কৰিলোঁ। সেই পোষ্টত বিভিন্নজনে মোক কমেণ্ট কৰিলে, কমেণ্ট কৰি কিদৰে আচলতে মই সেইখন পুনৰ ঘূৰাই আনিব পাৰোঁ সেইখনৰ বিষয়ে ক'লে। আৰু সেই কথাটোৱে আজি মই আপোনালোকক ক'বলৈ ওলাইছোঁ, আচলতে কিদৰে আপোনালোকে সেই ডকুমেণ্টসমূহ পাব। মোৰ যেতিয়া চাৰ্টিফিকেটখন হেৰাইছিল তাৰপিছত মই কৰিলোঁ কি, বামুণী মৈদাম যাব লাগে। তো মই বামুণী মৈদাম গ'লোঁ। বামুণী মৈদাম যোৱাৰ পিছত তাত সেৱা আৰু আছাম হায়াৰ ছেকেণ্ডাৰীৰ অফিচ দুয়োটাই একেলগে আছে। তাত মই আছাম হায়াৰ ছেকেণ্ডাৰীৰ অফিচত গ'লোঁ, যাই পেলাই যিটো ৰিচেপশ্যনিষ্ট থাকে তাত যাই পেলাই তেওঁক সুধিলোঁ কি কৰিব লাগিব। তেওঁ একদম ভালদৰে মোক বুজাই দিলে। বুজাই দিয়াৰ পিছত তেওঁ ক'লে, আগত এটা কাউণ্টাৰ আছে, তাৰ পৰা তুমি ফৰ্মখন লোৱা। ফৰ্মখন ফিল আপ কৰি কিনে তুমি তোমাৰ যিখন কলেজ আছে, যিখন কলেজৰ পৰা তুমি হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছা, সেই কলেজৰ প্ৰিন্সিপালৰ চিল আৰু ছিগনেচাৰ লাগিব, সেইটো কৰি আনা। তাৰপিছত মই সেইটো কৰাৰ কাৰণে কি হ'ল, সিদিনা মই ফৰ্ম এখন দিলে, মোক এনেকুৱা এখন ফৰ্ম দিলে। এই ফৰ্মখন লৈ পেলাই মই কি কৰিলোঁ, সেইদিনা নহ'ল তাত, সেইদিনা মই ফিৰি আহিব লগা হ'ল। তো মই বামুণী মৈদামৰ পৰা ফিৰি আহিলোঁ, আহি পেলাই কৰিলোঁ কি, এইখন মই ফিল আপ কৰিলোঁ। ফিল আপ কৰি এই লাষ্টৰ পিনে আছে, এইখিনিত প্ৰিন্সিপালৰ চাইন লাগে। কেইদিনমান পিছত মই কৰিলোঁ কি, কলেজত গ'লোঁ। কেইদিনমান পিছত নহয়, তাৰে পিছদিনাই গ'লোঁ। পিছদিনা শনিবাৰ আছিল চাগে, শনিবাৰ থকাত ছাৰ নাহিল। ছাৰ নহা মই সোমবাৰে গ'লোঁ। সোমবাৰে যাই ছাৰৰ পৰা চাইনটো কৰি লৈ আহিলোঁ। চাইনটো কৰি লৈ অহাৰ পিছত এইখন ফিল আপ কৰি কিনে সম্পূৰ্ণকৈ তাত জমা দিলোঁ। জমা দিয়াৰ পিছত কৰিলোঁ কি, তেওঁলোকে জমা ৰাখি কিনে মোৰ হেৰাইছে অনলি চাৰ্টিফিকেটখন। তো এইখন মোৰ হেৰাইছিল, এইখন তেওঁলোকে ছেকেণ্ড টাইম দিয়া ৰচিদ কাটিব লাগে, তাত পইচা পে'মেণ্ট কৰিব লাগে অলপ। এইখন তাৰ তলত বেংক এটা থাকে, তো বেংকত যাই কিনে মই এইখন ফিল আপ কৰিলোঁ। ফিল আপ কৰি জমা দিলোঁ। জমা দিয়াৰ পিছত ইয়াৰে আৰু 3টামান পেজ থাকে, এটা ৰঙা, এটা হালধীয়া, নীলা আৰু হালধীয়া থাকে। তো থকাৰ পিছত এইখন মই ফিল আপ কৰিলোঁ। ফিল আপ কৰি কিনে তাত জমা দিলোঁ। তাত পইচাটো ৰিচিপ্টটো কাটি কিনে আহি কিনে মই আৰু সেই কাউণ্টাৰটোতে জমা দিলোঁ। জমা দিয়াৰ পিছত ক'লে কি, তুমি 20 দিন পিছত আহিবা। তো 20 দিন পিছত মই গ'লোঁ, আৰু 20 দিন পিছত যোৱাৰ পিছত এইখন মোক দি দিলে। তো এনেকুৱাই প্ৰচেছটো, একদম চিম্পুল হয়। তো ভিডিঅ'টোৰ পৰা কাৰোবাৰ কিবা সহায় হ'ব বুলি ভিডিঅ'টো বনালোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব। যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব। আৰু কমেণ্ট আজি নালাগে বাৰু, কমেণ্ট কি কৰিব, তথাপি কমেণ্ট দিয়ক, আগলৈ কেনেকুৱা ভিডিঅ' বনালে ভাল পাব। তো এইখিনিয়ে। তো আজিলৈ সামৰিছোঁ, ধন্যবাদ।